হয় গাইজ বৰ্তমান মই আছোঁ এটা ৰবীন্দ্ৰনাথ সেতুৰ ওপৰত মানে হাওৰা ব্ৰিজৰ ওপৰত দেখিছে মোৰ ওপৰত চাইডত হাওৰা ব্ৰিজ মানে বাছেৰে আহোঁতে ইটো পাৰৰ পৰা ইটো পাৰে আহিলোঁ এতিয়া ইটো পাৰে খোজকাঢ়ি যাব ওপৰেদি বৰ্তমান মই আছোঁ 1943 চনত উইদাউট এনি নাট বল্টেৰে নিৰ্মিত দলঙৰ ওপৰত হাওৰা ব্ৰিজৰ ওপৰত ৱাও বহুত ডাঙৰ ব্ৰিজখন মই ভবাই নাছিলোঁ ইমান ডাঙৰ বুলি দেখিছে আৰু গাইজ এইখন হ'ল গংগা নদী যোনটো ৱেষ্ট বেংগলত আহি হুগলী নাম লৈছে আৰু হুগলী নদীৰ ওপৰত নিৰ্মিত বহুত ধুনীয়া বতাহ মাৰি আছে নদীৰ বতাহটো আহি আছে গাত লাগি আছে আৰু এইখনে হ'ল কোনো পিলাৰ নথকা কোনো খুঁটি নথকা ব্ৰিজ ৱাও এইখনৰ ওপৰত ডেইলি মোটামুটি 1 পৰা 1.5 লাখ গাড়ী যায় মই মানে গুগলত চালোঁ আৰু আছে দীৰ্ঘ 76 বছৰ ধৰে আপোনাৰ চেৰাই নিয়োজিত এই ৰবীন্দ্ৰ সেতু এই সেতুকে সুন্দৰ ৰাখোন আৰু গাইজ দেখিছে নে এই ফেৰীবিলাক সেইবিলাকত মানুহ উঠাই পিনে মানে ফুৰাই আৰু দেখিছে এইটো এটা চ' গাইজ ব্ৰিজখন চাফা আছে যদিও অকণমান কিছুমান লেতেৰা আছে কিছুমানে এইবিলাক খাই পিনে পেলায় আৰু চ' এইবিলাক পেলাব নালাগে ইমান ধুনীয়া ব্ৰিজখন আৰু কিমান দেখিছে টেক্সিবিলাক এম্বেচেডৰবিলাক ভাল লাগে দেখিবলৈ কিন্তু এনেকৈ লুটে ন 10 টকাৰ বাছত যোনটো ভাড়া সেইটো টেক্সিত গ'ল 150 টকা সেয়ে আৰু বেয়া লুটিব আপুনি যদি নাজানে আৰু সবটো উঠি দিলে সেইকাৰণে সুধি পুচি উঠিব লাগে এই নদীখন যিহেতু গংগা নদীৰ এটা উপনৈ হয় ট্ৰিবিউটাৰী হয় আৰু এই নদীটো বিভিন্ন ঠাইৰ মাজেৰে গৈ থাকে আৰু কলকাতাত আহি হুগলী নদী নাম লয় এনেকৈ বহুত ঠাইৰ মাজেৰে গৈ এইটো বে অফ বেংগলত পৰে য'ত আমি যাম মানে দীঘাত যাম আৰু গা ধুবলৈ আছোঁ আপোনালোকে নেক্সট ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা লাইক কৰক আৰু এই নদীটো ইয়াত হুগলী নাম লৈছে আৰু বেলেগ ঠাইত গৈ বেলেগ নাম লয় আৰু গাইজ হাওৰাৰ তলত দেখিছেনে ফুলৰ মাৰ্কেট কিমান ধুনীয়া ধুনীয়া ৰজনীগন্ধা ফুল একদম লটাছ গোলাপ এইবিলাক কিন্তু গোটেই কেঁচা চব কিমান ধুনীয়া চব আৰু গোন্ধ একেবাৰে মূলমূল হৈ গৈছে ইমান ধুনীয়া চেণ্ট ওলাইছে মানে গাইজ এইটো বৃহৎ মাৰ্কেট আৰু ফুলৰ ইয়াৰ পৰা মানে গোটেই হ'লচেল যায় গোটেই কলকাতাত যায় গোটেই কলকাতা আৰু দূৰতো এনেকৈ ফুলবোৰ যায় সেইকাৰণে বহুত মানুহ দেখিছেনে গোটেই হ'লচেল বহুত বস্তা ব্ৰিজখন এইপিনে বাজু ইপিনে গুচি যায় টাউনলৈ এই ব্ৰিজখন আচলতে কলকাতা আৰু হাওৰাৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ মানে লগ লগাবলৈ ব্ৰিজখন বনোৱা হৈছিল আৰু এই ব্ৰিজখন বনাইছিল ব্ৰেইথৱেট বাৰ্ণ এণ্ড জোচেফ কনষ্ট্ৰাকশ্যন লিমিটেড কোম্পানীয়ে সেই ব্ৰিজখন ঠিকা লৈছিল আৰু বনাইছিল আৰু এই ব্ৰিজখন বনাইছিল ষ্টাৰ্ট কৰিছিল আৰু বনোৱা 1936 চনত আৰু বনোৱা কমপ্লিট হৈছিল 1942 চনত কিন্তু এবছৰ পিছতে এই ব্ৰিজখন অপেনিং কৰিছিল 1943 চনৰ 3 ফেব্ৰুৱাৰীত চ' এই ভিডিঅ'টোত হাওৰা ব্ৰিজটো ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিলোঁ চ' নেক্সট ভাল ভিডিঅ' আহিছে ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাওক আৰু লগতে এটা লাইক কৰক থেংক ইউ ফৰ ৱাচিং